বহুতৰে প্ৰশ্ন মই বাৰু এখন বিয়া ঘৰত ফটোগ্ৰাফি বা ভিডিঅ'গ্ৰাফি কৰিলে কিমান টকা লয়। হেল্ল' এভৰিৱান, পুনৰ স্বাগতম জনাইছো আন এটি মিনি ব্লগত। বহুদিন হ'ল মিনি ব্লগ এনেকৈ বনাই হোৱা নাছিলে আৰু এতিয়াৰ পৰাই আপোনালোকে ৰেগুলাৰ মিনি ব্লগ পাই থাকিব। আৰু এইফালে আহি পাই গৈছোহি আজিৰ প্ৰথম লোকেশ্যন ফটোগ্ৰাফিৰ বাবে। ইয়াতে বস্তু পাতি থৈ কিনে যাবলৈ ওলাইছো আন এখন বিয়া ঘৰলৈ, কাৰণ আজিৰ ডেটতে লোৱা আছে মানে মোৰ দুখন। এইফালে কমল দাও আহি পাই গ'লহি আৰু আমি গৈ আছো আন এখন বিয়া ঘৰলৈ। অলপ সময় পিছতে আহি পাই গ'লোহি ৰাজীৱ দাহঁতৰ ঘৰ, আৰু ৰাজীৱ দা ঘৰতে বাইকখন থৈ কিনে ৰাজীৱ দাৰ কাৰত গৈ আছো নেক্সট লোকেশ্যনলৈ। আৰু এনেকৈ আহি পাই গ'লোহি আজি আমাৰ ছেকেণ্ড লোকেশ্যন। আৰু অলপ সময় পিছতে এনেকৈ পানী তুলিব যাবৰ কাৰণে ওলাই আহিলে। তাৰপিছতে গধূলি মই এনেকৈ যাবলৈ ওলাইছো নেক্সট লোকেশ্যনটোলৈ। তাত কেনেকৈ কামবিলাক চলি আছে তাকে চাবৰ কাৰণে, আৰু এনেকৈ আহি পাই গৈছো লোকেশ্যন, আৰু কামবিলাকো ধুনীয়াকৈ চলি আছে। প্ৰথম লোকেশ্যনটোত সন্ধিয়ালৈকে থাকি কিনে বাকী ফ্ৰিলেন্সিঙত থকা ল'ৰাকেইজনক কামবিলাক বুজাই কিনে মই আহি পাই গ'লোহি নেক্সট লোকেশ্যনলৈকে, আৰু এইফালেও ধুনীয়াকৈ কামবিলাক চলি আছে। আৰু অলপ সময় পিছতে দৰাও আহি পাই গ'লহি, আৰু আমিও এনেকৈ কামে কামে লাগি আছো। আৰু আপোনালোকৰ মাজৰে বহুতৰে প্ৰশ্ন যে মই এখন বিয়া মাৰিলে কিমান টকা লওঁ, তো তাৰে কুৱেশ্যনটোৰ এনচাৰ মই আপোনালোকক পাৰ্চনেলি ডিএমত জনাই দিম, তো মোক আপোনালোকে কণ্টেক্ট কৰিব। তো পুনৰ এটি মিনি ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছো। বাই বাই। কাণত মানুহ কপাই দিয়ক।